CBSEৰ সদ্য ঘোষিত দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত গোলাঘাট চিনাতলীৰ দুই ভাতৃ ভগ্নীৰ সাফল্য ঘোষিত হ'ল কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ CBSEৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। এই ফলাফলত গোলাঘাট জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিলে দুগৰাকী মেধাৱী ভাতৃ ভগ্নীয়ে। গোলাঘাট চিনাতলীৰ নিবাসী প্ৰশান্ত শইকীয়া আৰু জোনালী শইকীয়াৰ কনিষ্ঠ পুত্ৰ ৰিতম শইকীয়াই কেন্দ্ৰীয় বিদ্যালয় গোলাঘাটৰ পৰা বিজ্ঞান শাখাত ৯৪.২% নম্বৰেৰে ডিষ্টিংশ্যন লাভ কৰি কৃতিত্বৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হয়। আপোনাৰ সন্তানে আজি দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত CBSEৰ মাধ্যমৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ল। আপুনি কি ক'ব, তেওঁৰ ফলাফলক লৈ কি ক'ব? মই তেওঁৰ ফলাফলক লৈ যথেষ্ট সুখী। হয়, মোৰ আজি সঁচাকৈ ভাল লাগিছে। হয়, যথেষ্ট পঢ়িছিলে, যথেষ্ট কষ্ট কৰিছিলে। দৈনিক প্ৰায় ১০-১২ ঘণ্টাকৈ পঢ়িছিলে। হয়, আৰু আপোনাৰ সন্তানটি পূৰ্বৰ পৰা এক মেধা সম্পন্ন ছাত্ৰ আছিল আৰু তেওঁৰ আপুনি সেইটো ধৰণে তেওঁৰ এই ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণে ছাপোৰ্ট দিছিলে? হয়, তেওঁ যথেষ্ট কষ্ট কৰিছিলে। হয়, ৰাতি প্ৰায় ১২টা-১টালৈকে পঢ়িছিলে। আনহাতে একে ঘৰৰে অনন্ত শইকীয়া আৰু বৰ্ণালী শইকীয়াৰ কন্যা অংকিতা শইকীয়াই বিজ্ঞান শাখাত ডিষ্টিংশ্যন লাভ কৰি ৮৫% নম্বৰসহ সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হয়। উল্লেখ্য যে ৰিতমে কেন্দ্ৰীয় বিদ্যালয় গোলাঘাটৰ পৰা সৰ্বোচ্চ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে। ইতিমধ্যে ৰিতমে JEEৰ মূল পৰীক্ষাটো ৯৭.৫%ৰে ৰেংক লাভ কৰি উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। ভৱিষ্যতে এজন ছফ্টৱেৰ অভিযন্তা হোৱাৰ সপোন পুহি ৰখা ৰিতমে দৈনিক ১০-১২ ঘণ্টা পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল। হাইস্কুল শিক্ষান্ত পৰীক্ষাটো ৯৩% নম্বৰেৰে ডিষ্টিংশ্যন লৈ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিল। আনহাতে ৰিতমৰ ভগ্নী অংকিতায়ো হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৮% নম্বৰ লাভ কৰি ডিষ্টিংশ্যনসহ সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিল। ভৱিষ্যত এগৰাকী কৃষি বিজ্ঞানী হোৱাৰ সপোন পুহি ৰাখিছে অংকিতাই। অগাধ মেধাসম্পন্ন ৰিতম আৰু অংকিতাৰ সাফল্যত আনন্দিত তেওঁলোকৰ পিতৃ-মাতৃ, পৰিয়াল আৰু অঞ্চলবাসী। গোলাঘাটৰ পৰা ভাস্কৰ ৰাজগুৰুৰ প্ৰতিবেদন, প্ৰাইম আপডেট আছাম 24x7।